হৰ হৰ মহাদেৱ। পোনপ্ৰথমে আপোনালোক সকলোকে মহাশিৱৰাত্ৰিৰ আন্তৰিক শুভেচ্ছা জনালোঁ। মই এতিয়া আছোঁ আমাৰ মৰঙিত এইবাৰ নতুনকৈ শিৱ মন্দিৰ এভাগ প্ৰতিষ্ঠা কৰিছে। এই মন্দিৰভাগো আপোনালোকক ভিতৰৰ পৰা গৈ দেখুৱাম। গৈ পেলাই আমাৰ ফটো আছে আৰু আমাৰ চাহিলো আছে, এইফালে চাহিল চাইডে আৰু এইটো ভাইক দুইটা ইয়াতে বহি আছে। আমাৰ জিমৰ দোকানৰ পৰাই ব্লগটো ষ্টাৰ্ট কৰিছোঁ। এয়া আমাৰ জিম আছে। জিম কেনেকুৱা এইবাৰ নতুনকৈ যিহেতু শিৱ মন্দিৰ এভাগ ইয়াতে পাতিছে, কেনেকুৱা লাগিছে? ভাল লাগিছে। ভাল লাগিছে। এয়া আমাৰ ওচৰৰ মানে দাদা এজন আছে, অকণমান কিবা এটা ক'ব আপোনালোকক। স্থানীয় জেগাতে পূজাভাগ পতাৰ কাৰণে মই খুব আনন্দিত হৈছোঁ। আমাৰ মৰঙি চাৰিআলিতে ডেকা ল'ৰা সবাই গোট খাই পেলাই, এয়াই মোৰ বক্তব্য। এয়া আমাৰ ভিতৰত অতুল দাকো পাই গ'লো। এজন নমস্কাৰ, মই সুচিন্দ্ৰ শৰ্মা। এই আমাৰ মৰঙি চাৰিআলিত কি হ'ল, আজি অলপ দিনৰ আগতে বহুত পুৰণা এজোপা গছ, হয়তো 100 বছৰ 150 বছৰ হ'ব এজোপা গছ। ইয়াত বহুত আধ্যাত্মিকতা আছে। আগতেও ইয়াত যথেষ্ট মানুহে মন্দিৰ নোহোৱা আগতো পূজা প্ৰাৰ্থনা কৰি আছিলে। আমাৰ সৰু চিন্তাধাৰা এটাই, আমি গোটেই মৰঙি ৰাইজে মিলি, আমাৰ বিপিনদাও আছে, মাইন্দা আছে, ৰাবুলদা আছে, গোটেই মানুহখিনিয়ে মিলি পেলাই এটা আজি 15-20 দিনৰ আগত এটা প্ৰচেষ্টা লৈছিলোঁ যে ইয়াত সৰুকৈ মানে নিয়ম এটা কৰোঁ। আৰু কিছুমান মানুহৰ পৰা ইমানে লেতেৰা হৈ আছিলে সেই জেগাটুকা, চাফ চিকুণ কৰাই আমি গোটেই কামটো প্ৰচেষ্টা ল'লোঁ। প্ৰচেষ্টা লোৱাৰ পাছত এই আজি প্ৰথমবাৰ শিৱৰাত্ৰি উদযাপন কৰিব লৈছোঁ। ৰাইজৰ সঁহাৰি অভূতপূৰ্বভাৱে ভাল। ইয়াত অলেখ এতিয়া ভক্তগণ আহিছে, সকলোৱে শৰাই, এতিয়া আমাৰ প্ৰথম দিনাই প্ৰায় 18খন শৰাই এনেকৈ ধৰণকে আমাৰ মানে আজি প্ৰথম অৱস্থাত। আৰু যদি ভগৱন্তৰ আশীৰ্বাদ হয় তেতিয়া আমি প্ৰত্যেক বছৰে এই কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ চেষ্টা কৰিম। আৰু বাবাৰ আশীৰ্বাদ, এতিয়া আমি এগৰাকী মহিলা আছে, তেখেতে সদায় আহি ৰাতিপুৱা পূজা অৰ্চনা কৰে। তেখেতকো আমি সকলো দোকানী সন্থা মিলি আৰু ৰাইজে মিলি কিবা এটা দিয়াক, তেখেতৰ মানে কিবা এটা আমি দিয়াৰ ব্যৱস্থা কৰিছোঁ। আৰু সেয়াই আৰু এয়া আমাৰ ফুলমাৰী গাঁৱৰ শিৱ মন্দিৰ। এয়া আমাৰ কমলাকো পাই গ'লো। এইফালে কমলা ঘূৰি দে, ধুনীয়া লাগিছে। এয়া আমাৰ নবৌ আছে আৰু ভিতৰৰ পৰা আপোনালোকক অকণমান দেখাই দিছোঁ যিমানখিনি পাৰিছোঁ। আৰু ৰাইজ ইয়াৰ পৰা বাহিৰে বাহিৰে নুমলীগড় বাবা থান গৈ আছোঁ। ইয়াতে বেছি দেৰি নকৰোঁ, তাৰ যিটো পৰিৱেশ, তাৰ পৰিৱেশটো আমি চাওঁগৈ। ফাইনেলি ৰাইজ নুমলীগড় বাবা থান আহি পালোহি। বাইকখনো ইয়াতে পাৰ্কিং কৰি ল'লোঁ। এই দাদাকেইজনো পাৰ্কিঙতে আছে। নামকেইটা কৈ দিয়া। মোৰ নাম জুৱেল খালক, মোৰ নাম হিৰুত তাঁতী। তো ব'লক পলম নকৰি বাবা থানৰ যিটো পৰিৱেশটো চাই লওঁ। চাওক বাবা থানৰ মেইন যিখন গেটৰ সন্মুখৰ পৰিৱেশ। আজি নুমলীগড়ত মানে আগৰ তুলনাত বহুত মানুহ দেখিছোঁ, যথেষ্ট ভাল হৈছে। আৰু মেলাত সকলোকে শান্তিপূৰ্ণভাৱে মেলা উপভোগ কৰিবলৈ কৈছোঁ। তো ৰাইজ এতিয়া সময় হৈছে 12:45 আৰু এই সময়খিনিত বাবা থানৰ ফ্ৰণ্টৰ যিটো পৰিৱেশটো চাওক আপোনালোকে। আমাৰ ভক্তপ্ৰাণ ৰাইজক
তো ৰাইজ ভিডিঅ'টো কেনেকুৱা কি হ'ল নাজানো, ভিডিঅ'টো ইয়াতে শেষ কৰিম। আৰু শেষ কৰাৰ আগতে এইফালে আমাৰ ধন আহিছে, এয়া আমাৰ ৰূপক মানে ওৰফে মইনা। এইফালে আমাৰ পাম্পু আছে, কিবা ক'বা নেকি শিৱৰাত্ৰি বুলি? শিৱৰাত্ৰি মানে নিচাই লাগি গৈছে আৰু। তো ৰাইজ এতিয়া লাহেকে ঘৰলৈ যাবলৈ ওলাই আহি আছো। তো ভিডিঅ'টো কেনেকুৱা হ'ল আপোনালোকে জনাব। ভাল লাগিলে লাইক এটা কৰিব, কমেণ্ট কৰিব, আৰু চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি থ'ব।